Hi guys, good morning. আশা কৰোঁ নিশ্চয় সকলোৰে খবৰ ভাল, মোৰো ভাল। মই আজি আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। বাইদেউহঁতৰ ঘৰত ধান কাটিব আহিছোঁ। আজি ধান কটাৰ ভিডিঅ' দেই। সকলোৱে চাব বুলি আশা থাকিলে আৰু শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। গৈ আছোঁ এয়া। আজি পাৰ্টি এটা চলিব আমাৰ ইয়াত কেৰাহীয়ে গৈ থকা হৈ আছে এয়া। মই খোজকাঢ়ি নোৱাৰিছোঁ আৰু ভাগৰ লাগি গৈছে, ইমান ৰ'দ। সেই ইহঁতে গৈ আছে, এৰি থৈ গ'ল, একদম গৰম লাগি গৈছে। ইমান ৰ'দ, ক'ত পালোহি আজি। লুটকি সিং, মই পাঞ্জাবী বাইদেউ হৈ গ'লো দেই। ৰেডি হৈ গ'লো আৰু কাটিম আৰু এতিয়া। এইজনী আমাৰ আমাৰ ইয়াত খালি টুপিটো মুখে দিবি ঐ দে। মই আহিছিলোহে, মই অহাৰ কাৰণে চাহ দিছে মানে এডৰা শেষ সেয়া আকৌ এডৰা নামিম এয়া নতুন। বনাব বিৰা ৰচী বনোৱা শিকি আছো এয়া, নাজানো যে। পাছত কি জানা পোক কেনেকে থাকে ধানৰ মাজত, কেনেকে ধৰিম এতিয়া। এইটো দেখিছেনে, এইটো এনেকে ধানৰ মাজত থাকে, পাই আছো। মই নিজে পোৱা এইবোৰ পকেটত সোমাই থৈছো। এয়া লোৱা, পৰি যাব মনো। এই আৰু ভালকে লোৱা, পৰি যাব। এইবিলাক মই পোৱা নিজে ধৰা, সেইটো এটা এইবিলাক মই নিজে ধৰা হৈ যাব। 9 এয়াৰ ৰছী চাৰ্টৰ সূতা এটা কৰিছে। খাবানে তুমি? ভাল লাগে, ইয়াতে সোমাই দিওঁ ন।
যাওক চাউল হাজবেণ্ডে বনাই আছে এয়া কি বনাইছে কৈ দিয়া এবাৰ কি আছে খানা হয় মানে কি হ'ল আলু ফুলকবি ওলকবি সৰিয়হ শাক তাৰপিছত তোমাৰ মটৰ দি দিছোঁ আৰু লগতে ব্ৰইলাৰ মাংস দি দিছোঁ পুৰা মানে মিক্স আজি সকলোৱে পথাৰত এসাঁজ খাম আৰু ন লগে ভাগে ভাল লাগিব কি হৈছে ইয়াৰ পৰা কিমান কিলোমিটাৰ মান হ'ব বাৰু বাবু এই ৰ'দৰ পৰা না সেইটো কাৰণে দূৰ ন পানী অনা নিয়া ভাত বনোৱা অসুবিধা হ'বৰ কাৰণে পথাৰতে চব খৰি পাত অনা হৈছে আৰু বনাই আছে ইফালে ইহঁতে কাটি আছে সেয়া সেইখিনি বনাই আছে মোৰ কিন্তু ভাগৰ লাগি গৈছে আৰু অলপ জিৰাই লৈছোঁ কিন্তু আকৌ পানী আনিবলৈ গৈছে কি আলুখিনি কি কৰিছে ভাঙি দিছা এনেকুৱা প্ৰায় ডিছতহে খায় ন এইটো কি বুলি কয় হা দৰুলা দৰুণা বঢ়িয়া ফাটি গ'ল যে অলপ বহুত কাম কৰিছা দেই তুমি আজি ন ভাত তৰকাৰী বনালা দৰুণা বনাই আছা বা এইখিনি হৈ গ'ল হেৰি মাঘৰ বিহুত যে ৰাইজে ভোজ খায় তেনেকুৱা লাগিব আজি ভোজ খোৱাত এনেকুৱা দিয়ে আমাৰ গাঁৱত আজিকালিতো বিয়াই শ্ৰাদ্ধই মানে চব দিছে প্লাষ্টিকৰ পৰা ৰেডিমেড এনেকুৱাত খাই চাব ভাত যি ভাল লাগে সোনকালে কাটিব ইহঁতে কাটি আছে পুৰা ৰ'দ ধামাকা হৈ আছে দেই ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোৱে পালেহি ভাত খাই আছে হাই কৈ দিয়া জন পাণ নাই তামোল পাণ ক'ত কিমান ভাল লাগিছে গোটেইখিনি একেলগে কি পোক দিয়া মামাই দিছে হয় মুন্নিৰ লগত যোৱা ব'লা অকণমান বেলিটো সোমাব লৈছে আৰু আমাৰো ইতিমধ্যে ধান কটা হৈ গৈছে সেয়েহে যাবলৈ হৈছে আৰু ঘৰত এইখন ওচৰতে এখন ধুনীয়া পাহাৰ বেলিটোও সোমাব ধৰিছে পৰিৱেশটো চাওক ইমান ধুনীয়া ওপৰত লোৱা ইয়াতে পথাৰৰ মাজতে ইয়াত ধানো মাৰিছে খেৰ পেলাই থৈছে
হ'ব ব'লা ব'লা চব মানুহ গ'ল কোনো নাই আমাক এৰি থৈ গৈছে ব'লা ব'লা শেষত এটাই কথা কওঁ ভিডিঅ'টো শেষলৈকে চালে বহুত ভাল লাগিলে আমি এতিয়া তিনিটাই আছোঁ মইনাহঁত শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ মোৰ দৌৰি দৌৰি আহি আছোঁ ফেফনি লগত বাকী মানুহ চব গুচি গ'ল আমি খেলি খেলি আহি থাকোঁতে মানে দেৰি হৈ গ'ল শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ বাই আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ